লাগিবই শ্রমিক জিন্দাবাদ জিন্দাবাদ বিজেপি সরকার গোপে রূপেশ গোয়ালা গোপে হেমন্ত বিশ্ব শর্মা গোপে নচলিব ওই দালাল হুঁচিয়ার ওই দালাল হুঁচিয়ার ওই দালাল গো হুঁচিয়ার আমলকি চাহ বাগিচা ৰঙাগড়ৰ চাহ বাগিচা আজি 205 টকাহে পাই আছিল। ব্যক্তিগত খণ্ডত যেতিয়া বাগিচাখন আছিলে তেতিয়া 250 টকা তেওঁ মজুৰি প্ৰদান কৰি আছিলে। যেতিয়া ব্যক্তিগত খণ্ড বাগিচা এৰি দিয়াৰ লগে লগে পুনৰ অসম চৰকাৰৰ অধীনত পুনৰ যেতিয়া বাগিচাখন পৰিচালিত হ'ল তেতিয়াৰ পৰা আকৌ 205 টকাহে শ্ৰমিকক মজুৰি প্ৰদান কৰিছে। আৰু ইয়াৰ শ্ৰমিকে যিখিনি প্লান্টেশ্যন একমতে যিখিনি সা সুবিধাখিনি পাব লাগে সেই সা সুবিধাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত আছে। আমি অসম ছাত্ৰ সন্থে আমি দীৰ্ঘদিনৰ পৰা এটাই দাবী জনাইছিলোঁ যে শ্ৰমিকসকলৰ 351 টকা মজুৰি বৃদ্ধি হ'ব লাগে। কিন্তু আজি আমি তাৰ উপৰিও ক'ব বিচাৰিছোঁ যে চাহ বাগিচা অন্যান্য চাহ বাগিচাৰ যিখিনি সমপৰিমাণে মজুৰি প্ৰদান কৰি আছে সেই মজুৰিখিনি বৰ্তমান চৰকাৰখনে দিয়াৰ ব্যৱস্থা কৰক। কিন্তু আজি পৰ্যন্ত চৰকাৰখনে কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। যোৱা উপনিৰ্বাচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আহি তেওঁ উপনিৰ্বাচনৰ প্ৰচাৰ চলাৰ সময়ত আমাৰ আমলকি চাহ বাগিচা ৰঙাগড় চাহ বাগিচাৰ ACMSৰ প্ৰতিনিধিসকলে গৈ আবেদন কৰিছিলে যে অন্যান্য চাহ বাগিচাত 250 টকা মজুৰি প্ৰদান কৰি আছে, কিন্তু আজি পৰ্যন্ত আমি 205 টকা পাই আছোঁ। গতিকে সেই সংক্ৰান্তত তেওঁলোক যেতিয়া আবেদন কৰিছিল মুখ্যমন্ত্ৰীগৰাকী মিডিয়াৰ আগত সংবাদ মাধ্যমৰ যোগেদি একদম সম্পূৰ্ণভাৱে তেওঁ কৈছিল যে অহা জানুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকে চিন্তা নকৰিব 250 টকা পাব আৰু আপোনালোকৰ যিখিনি দীৰ্ঘদিনৰ পৰা আপোনালোকে যিখিনি সা সুবিধাৰ কাৰণে বঞ্চিত আছে সেই সুবিধাখিনি আপোনালোকে সম্পূৰ্ণৰূপে পাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি থাকি গ'ল। হয়, আজি আমি অসম ছাত্ৰ সন্থাই আৰু আমলকি চাহ বাগিচা শ্ৰমিক ৰাজ্যৰ সহযোগত আমি বিভিন্ন সময়ত আমলকি চাহ বাগিচা ৰঙাগড় চাহ বাগিচাৰ বিভিন্ন সমস্যাৰ সংক্ৰান্তত আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছিলোঁ যে এই শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া যিখিনি সমস্যা আছে সেই সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰিব লাগিব। গতিকে আজি আপোনালোকে নিশ্চিতভাৱে আজি গম পায় যে আমলকি চাহ বাগিচা ৰঙাগড় চাহ বাগিচা আজি 205 টকাহে পাই আছিল। ব্যক্তিগত খণ্ডত যেতিয়া বাগিচাখন আছিলে তেতিয়া 250 টকা তেওঁ মজুৰি প্ৰদান কৰি আছিলে। যেতিয়া ব্যক্তিগত খণ্ড বাগিচা এৰি দিয়াৰ লগে লগে পুনৰ অসম চৰকাৰৰ অধীনত পুনৰ যেতিয়া বাগিচাখন পৰিচালিত হ'ল তেতিয়াৰ পৰা আকৌ 205 টকাহে শ্ৰমিকক মজুৰি প্ৰদান কৰিছে। আৰু ইয়াৰ শ্ৰমিকে যিখিনি প্লান্টেশ্যন একমতে যিখিনি সা সুবিধাখিনি পাব লাগে সেই সা সুবিধাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত আছে। দুখৰ বিষয়ে আজি আপোনালোকে অন্যান্য বাগিচাত 250 টকা। আমি অসম ছাত্ৰ সন্থে আমি দীৰ্ঘদিনৰ পৰা এটাই দাবী জনাইছিলোঁ যে শ্ৰমিকসকলৰ 351 টকা মজুৰি বৃদ্ধি হ'ব লাগে। কিন্তু আজি আমি তাৰ উপৰিও ক'ব বিচাৰিছোঁ যে চাহ বাগিচা অন্যান্য চাহ বাগিচাৰ যিখিনি সমপৰিমাণে মজুৰি প্ৰদান কৰি আছে সেই মজুৰিখিনি বৰ্তমান চৰকাৰখনে দিয়াৰ ব্যৱস্থা কৰক। কিন্তু আজি পৰ্যন্ত চৰকাৰখনে কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। দুখৰ বিষয়, যোৱা উপনিৰ্বাচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আহি তেওঁ উপনিৰ্বাচনৰ প্ৰচাৰ চলাৰ সময়ত আমাৰ আমলকি চাহ বাগিচা ৰঙাগড় চাহ বাগিচাৰ ACMSৰ প্ৰতিনিধিসকলে গৈ আবেদন কৰিছিলে যে অন্যান্য চাহ বাগিচাত 250 টকা মজুৰি প্ৰদান কৰি আছে, কিন্তু আজি পৰ্যন্ত আমি 205 টকা পাই আছোঁ। গতিকে সেই সংক্ৰান্তত তেওঁলোক যেতিয়া আবেদন কৰিছিল মুখ্যমন্ত্ৰীগৰাকী মিডিয়াৰ আগত সংবাদ মাধ্যমৰ যোগেদি একদম সম্পূৰ্ণভাৱে তেওঁ কৈছিল যে অহা জানুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকে চিন্তা নকৰিব 250 টকা পাব আৰু আপোনালোকৰ যিখিনি দীৰ্ঘদিনৰ পৰা আপোনালোকে যিখিনি সা সুবিধাৰ কাৰণে বঞ্চিত আছে সেই সুবিধাখিনি আপোনালোকে সম্পূৰ্ণৰূপে পাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি থাকি গ'ল। গতিকে আমি অসম ছাত্ৰ সন্থাই আৰু আমাৰ শ্ৰমিক ৰাইজ হৈ আমি বাৰম্বাৰ অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এই সমস্যাখিনি আপোনালোকে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা কিন্তু আমি পৰৱৰ্তী সময়ত আমি ইয়াতকৈ বৃহৎ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। যিহেতুকে এতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি পাইছে আৰু এই পঞ্চায়ত নিৰ্বাচনৰ আগে আগে যদি অসমৰ মুখ্যমন্ত্ৰীগৰাকী এই শোষিত পীড়িত জনগোষ্ঠীটোক বা এই শ্ৰমিকসকলৰ যি প্ৰাপ্যৰ ওপৰত যদি তেওঁলোক যদি সমস্যাখিনি সমাধান নকৰে, কিন্তু আমি আগন্তুক আমি সিদ্ধান্ত লৈছোঁ শ্ৰমিক ৰাজ্যৰ লগত আমি হাইৱে ৰোড ব্লক কৰিবৰ কাৰণে বাধ্য থাকিম। সেইখিনি আমাৰ আৰ্টছৰ তৰফৰ পৰা স্পষ্ট কথা। আৰু ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ অসমৰ চাহ জনগোষ্ঠীৰ পৰা প্ৰতিনিধি কৰি যোৱা আমাৰ শ্ৰমিকৰ নেতা ৰূপেশ গোৱালা ডাঙৰীয়া, তেওঁ আজি শ্ৰমিকৰ যেনেধৰণে দৰদীত শ্ৰমিকৰ হকে কাম কৰিব লাগিছিলে, কিন্তু এইটো আমি ব্যৰ্থ দেখিবলৈ পাইছে। এটা নিষ্কৰ্ম হিচাপে তেওঁ একো কৰিব পৰা নাই। একমাত্ৰ তেওঁ এটা পদটোহে লৈ আজি বহি আছে, তেওঁ এটা মানে ৰাজগাদীখন দখল কৰি ৰাখিছে। এটা দুখৰ বিষয়, এজন শ্ৰমিক নেতা, এটা চাহ জনগোষ্ঠী এজন বিলংছ কৰি যোৱা এজন নেতা হয় আজি শ্ৰমিকৰ দুখ দৰত তেওঁলোক আজিলৈকে বুজি পোৱা নাই। আজি এই শ্ৰমিকসকলৰ আজি যিখিনি সমস্যা এই সমস্যাৰ কাৰণে কোনোদিন মাত মাতা নাই। তেওঁ শ্ৰমিক মন্ত্ৰী হোৱাৰ লগে লগে আজি আমলকি চাহ বাগিচা ৰঙাগড় চাহ বাগিচাত আজিলৈকে তেওঁ মুখ দেখুওৱা নাই। গতিকে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ আৰু বিজেপিৰ যিসকল পালি নেতাসকলে তেওঁলোক যিখিনি এতিয়া
নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচনত যদি আমাৰ এই বাগিচা অঞ্চল গাঁও অঞ্চলত যদি তেওঁলোকে প্ৰৱেশ কৰে, আমাৰ শ্ৰমিক ৰাইজ, আমাৰ চাহ জনগোষ্ঠী ৰাইজ, আমি আটচাই হৈ তেওঁলোক কিন্তু আমি পহু খেদা দিম। এইটো স্পষ্ট কথা। যদিহে আমাৰ এই শ্ৰমিকসকলৰ সমস্যাখিনি যদি তেওঁলোক অতি শীঘ্ৰে সমাধান নকৰে, তেতিয়া এই পৰ্যন্ত আমি কিন্তু বাগিচা অঞ্চলত কোনো ধৰণত তেওঁলোকৰ নিৰ্বাচন প্ৰচাৰ চলিবৰ কাৰণে আমি নিষেধ কৰিম। আজি প্ৰতিবাদী কাৰ্যসূচীটো ক'ত কৰিছিলে আৰু কি কি কাৰ্যসূচী? আজি আমি আমলখি চাহ বাগিচাৰ আমি কাৰ্যালয়ৰ সন্মুখত আমি এই প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু আমাৰ শ্ৰম মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। যিহেতুকে তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। যদি তেওঁলোক এই ইলেকশ্যনৰ আগে আগে যদি তেওঁলোক এইখিনি সমাধান নকৰে, কিন্তু আমি তাৰ পৰিৱৰ্তে আমি একটা বৃহৎ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.